ভাই যদি তুমি ইউটিউবটো ওপেন কৰি সার্চ কৰি আছা সেকেন্ড হ্যান্ড ফোন ইন গুৱাহাটী বা সেকেন্ড হ্যান্ড আইফোন ইন গুৱাহাটী তেতিয়া নিশ্চয় গুৱাহাটীৰ সেকেন্ড হ্যান্ড ফোনৰ দোকানীবোৰৰ ভিডিও তোমাৰ সন্মুখত আহিছে আৰু তুমি সেইবোৰ ভিডিও চাই মনতে ভাবি লৈছা যে মই গুৱাহাটী যাম আৰু এটা ভাল সেকেন্ড হ্যান্ড ফোন বা আইফোন ঘৰলৈ লৈ আহিম কিন্তু তুমি যদি নজনা যে সেকেন্ড হ্যান্ড ফোনটো লোৱাৰ আগত তুমি কি চেক কৰিব লাগে তেন্তে তোমাৰ লগত দোকানীজনে স্ক্যাম কৰিব পাৰে ভাই মই এইটো ভিডিও বনোৱা এটাই উদ্দেশ্য যাতে দোকানীজনে তোমাৰ লগত স্ক্যাম কৰিব নোৱাৰে এইটো ভিডিওত মই তোমাক প্ৰত্যেকটো স্টেপস ধুনিয়াকৈ বুজাই দিম তুমি দোকানীজনৰ পৰা ফোনটো লোৱাৰ আগত কি চেক কৰিবা নাম্বাৰ 1 তুমি প্ৰথমে ফোনটোৰ ফিজিক্যাল কন্ডিশন চেক কৰিবা মানে স্ক্ৰিনত স্ক্ৰ্যাচ বা ক্ৰ্যাক আছে নে নাই বডিত কিবা ড্যামেজ আছে নে নাই ভালদৰে চাই লবা আৰু ফোনটোৰ বটনবোৰ ভালদৰে কাম কৰি আছে নে নাই হেতু ভালদৰে তুমি চাই লবা নাম্বাৰ 2 তুমি ফোনটোৰ ডিসপ্লেখন ভালদৰে চাই লবা তাৰ পিছত তুমি টাচ পেডটো চাই লবা সকলোতে টাচ কৰি চাই লবা টাচ হয় নে নহয় নাম্বাৰ 3 ফোনটো তুমি ব্ৰাইটনেছটো চেক কৰিবা যদি কিবা কাৰণত ব্ৰাইটনেছটো কমি আছে তেন্তে হেইটো ফোনৰ ডিসপ্লেখন চেঞ্জ কৰা গৈছে নাম্বাৰ 4 তুমি ফোন ডায়ালাৰটো ওপেন কৰি *#06# ডায়াল কৰিবা তাৰ পিছত ইয়াৰে ইএমআই নাম্বাৰটো কপি কৰি লবা নেক্সট তুমি ফোনটোৰ ক্ৰমটো ওপেন কৰি সেম এনেকুৱাকৈ সাৰ্চ কৰিবা তাৰ পিছত তুমি প্ৰথম ৱেবসাইটটোত ক্লিক কৰি দিবা নেক্সট তুমি ইয়াত IMEI নাম্বাৰটো পেষ্ট কৰি দিবা যেটো তুমি কপি কৰিছিলা তাৰ পিছত তুমি ইয়াত ক্লিক কৰি দিয়াৰ লগে লগে ফোনটো জনম কুণ্ডলী ওলাই আহিব এয়া চোৱা ধুনিয়াকৈ আহি গৈছে ফোনটো কিমান চনত অন কৰা গৈছিলে ফোনটো ব্ল্যাকলিষ্ট নেকি নাম্বাৰ 5 তুমি ফোনটোৰ বেটাৰী হেলথ আৰু হাৰ্ডৱেৰটো চেক কৰিবা তাৰ কাৰণে প্ৰথমে তুমি প্লে ষ্টৰৰ পৰা এই ফোন ডক্টৰ প্লাস এপটো ইনষ্টল কৰি লবা তাৰ পিছত এগ্ৰিত ক্লিক কৰি দিবা এতিয়া এয়া চোৱা এনেকুৱাকৈ তোমাৰ সন্মুখত ফোনটোৰ হাৰ্ডৱেৰটো ঠিক আছে নে নাই ওলাই আহিব তাৰ পিছত তুমি বেটাৰী হেলথত ক্লিক কৰি ফোনটোৰ বেটাৰী হেলথটো চেক কৰি লবা ভাই নাম্বাৰ 6 ফোনটোৰ ষ্টৰেজ আৰু ৰেমটো ভালদৰে চেক কৰি লবা সাপোজ তুমি ধৰি লোৱা দোকানীজনে ক'লে ফোনটোৰ ৰেম 6GB কিন্তু তুমি ফোনটো ঘৰলৈ আহি যেতিয়া এবাউটটো চেক কৰিবা তেতিয়া দেখিবা 4GB RAM এটো স্ক্যাম হৈ যাব তোমাৰ লগত ফোনটোৰ ৰেম আৰু ষ্টৰেজ চেক কৰিবৰ কাৰণে তুমি ফোনটোৰ সেটিংসটো ওপেন কৰি লবা আৰু এবাউটত ক্লিক কৰি দিবা তাৰ পিছত তোমাৰ সন্মুখত ফোনটোৰ ষ্টৰেজ কিমান ৰেম কিমান ধুনিয়াকৈ আহি যাব এয়া চোৱা ভাই নাম্বাৰ 7 সিম আৰু নেটৱৰ্কটো চেক কৰি লবা মানে তুমি ফোনটো তোমাৰ সিমখন লগাই চাই লবা যে ফোনটোত নেটৱৰ্কটো ভালদৰে পাইছে নে পোৱা নাই বাস ভাই ইমানখিনি চেক কৰাৰ পিছত তুমি দোকানীজনক এটা কথা কবা যে দাদা মোক বিলখন আৰু ফোনটোৰ বক্সটো দিবনে কিন্তু যদি বক্সটো নিদি বিলখন দেই তেতিয়াও টেনচন নাই ফোনটো লব পাৰা ভাই এইটো টিপস আছিল এন্ড্ৰইড ফোনৰ কাৰণে এতিয়া আহিব আইফোনৰ কাৰণে এতিয়া টপিক আহিছে সেকেন্ড হ্যান্ড আইফোন লোৱাৰ আগত কি চেক কৰিবা যিসকলে সেকেন্ড হ্যান্ড আইফোন লম বুলি মনতে ভাবি আছা সেকেন্ড হ্যান্ড আইফোনটো দোকানীজনৰ পৰা লোৱাৰ আগত এইটো ট্ৰিক ইউজ কৰিবা প্ৰথমে তুমি প্লে ষ্টৰত আহি তোমাৰ ফোনটোত ChatGPT এপটো ইনষ্টল কৰি লবা যদি তোমাৰ ফোনটোত ChatGPT এপটো আগৰ পৰা ইনষ্টল হৈ আছে তেন্তে ওপেন কৰি লবা যদি তুমি ইংলিছত লিখিব টান পোৱা তেন্তে অসমীয়াত লিখিবা যদি তুমি আইফোন 13 লোৱা তেন্তে 13 লিখিবা যদি তুমি 14 লোৱা 14 লিখিবা সেকেন্ড হ্যান্ড আইফোন 13 টো লোৱাৰ আগত মই কি চেক কৰিম বাস ইমানখিনি লিখি তুমি সেন্ড কৰি দিবা তাৰ পিছত ChatGPT এ তোমাক ধুনিয়াকৈ স্টেপ বাই স্টেপ বুজাই দিব তোমাৰ ফোনটোত চাই তুমি হেইটো ফোনত এপ্লাই কৰিবা মানে চেক কৰিবা ভাই আজিৰ ভিডিওটোত এইখিনিয়ে যদি ভিডিওটো হেল্পফুল লাগিছে তেন্তে লাইক এটা কৰি দিবা আৰু যদি তোমাৰ মনত কিবা ডাউটছ আছে তেন্তে কমেন্টত জনাবা আৰু যিহৰ ওপৰত ভিডিও লাগে কমেন্টত জনাই দিবা মই বনাই দিম তো আজিলৈ বাই বাই